পৰা ধৰি শ্ৰীমতীয়ে কাপোৰ কানি কিনাত ব্যস্ত মানে বেটেৰীটো একেবাৰে গ'ল। নতুন বছৰটো মানে মোৰ বাবে বেয়া। কাষ্টমাৰ আহিব মোৰ পৰা কিনিব, আমি হাজিৰা কৰা মানুহ। নমস্কাৰ বন্ধুসকল, কি খবৰ? আই হোপ আপোনালোক সকলোৰে ভালে আছে আৰু সদায় ভালে থাকক। মই জুলেন্দ্ৰ আৰু আপোনালোকে চাই আছে দি অসম। আৰু বিহুলৈ বেছি দিন নাই, মাজতে আৰু মাত্ৰ 2টা দিন। কাইলৈ বৃহস্পতিবাৰ, উৰুকা, বিহুৰ বজাৰ। আৰু সেয়েহে ভাবিছোঁ মই বিহু বজাৰ কৰিবলৈ যাওঁ। আজি বুধবাৰ, আমাৰ গাঁৱৰে ওচৰৰ চেণ্টাৰখনে এখন বজাৰ বহিছে, সাপ্তাহিক বজাৰ হয়। তাত গৈ মই বজাৰ কৰিম। আৰু দেখিব পাইছে এয়া মোৰ গোটেই মানে লেতেৰা হৈ আছোঁ, যিহেতু মই অলপ ঘৰত কাম কৰিছিলোঁ। কাম কৰাৰ বাবে মোৰ গোটেই চোলা কাপোৰ লেতেৰা হৈ গ'ল। আৰু এতিয়া মানে মই গা পা ধুওঁ আৰু আপোনালোকৰ বিহুৰ মানে বজাৰ কৰিবলৈ যাম। আৰু লগতে এই ৰঙালী বিহুৰ বতৰৰ সকলোলৈকে মই জুলেন্দ্ৰই মোৰ চেনেলৰ তৰফৰ পৰা সকলোলৈকে মোৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই ৰঙালী ৰঙেৰে অসমবাসী ৰাইজৰ হিয়া মন দেহ প্ৰাণ সকলো ৰাঙলী কৰি তোলক, তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া বন্ধু মই বাইকখন উলিয়ালোঁ আৰু মোৰ লগত যাব মোৰ শ্ৰীমতী। আৰু এয়া মই ওলাই মেলি আহিলোঁ, মানে এতিয়া যাম আৰু বিহু বজাৰ কৰিবলৈ। বন্ধুসকল, এয়া আমি ওলাই আহিলোঁ, মোৰ লগত আছে এয়া শ্ৰীমতী। আৰু এইটোৱে হৈছে ৰাস্তা বজাৰলৈ যোৱা। এইটো বৰ্তমান ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ ৰাস্তা হয়। আৰু বেছি দূৰ নাই, মাত্ৰ 1.5 কিলোমিটাৰমান আছে। তাৰপিছত আমি গৈ পামগৈ বজাৰ। ফাইনেলি গাইছ, এতিয়া মই আহি পালোহি বজাৰ। আৰু এইখন বাইকখনৰ মোৰ চাৰ্জ নোহোৱাৰ বাবে, চাৰ্জ নাই বাইকৰ বেটাৰীটো, সেইবাবে চাৰ্জ দিবলৈ দিলোঁ। আৰু এজন ভাইটি বৰ্তমান বেটাৰী চাৰ্জ দিলেগৈ, কাৰেণ্ট নাই বাবে আমি এতিয়া ৰখি আছোঁ। আৰু এয়া দেখিছে মোনাৰ মোৰ হাতত, এতিয়া গৈ বজাৰ কৰোঁ। এতিয়া দেখিবলৈ পাইছে মই বজাৰ সমাৰ কৰিলোঁ। গোটেই বস্তু মানে আলুৰ পৰা ধৰি অলপ পাণৰ পৰা ধৰি অসংখ্য বস্তু, খোৱা বস্তু কিনিলোঁ। আৰু এইফালে মোৰ শ্ৰীমতীয়ে কাপোৰ কানি কিনাত ব্যস্ত, মানে কাপোৰ কিনিব। আৰু মই এইটো ৰখি আছোঁ, মানে দোকান বজাৰ মানে বেছি ডাঙৰ নহয়, সৰু বজাৰ, কিন্তু বিহু বজাৰ বুলি যথেষ্ট ভিৰ হৈছে। আৰু ভিৰ হ'ব লাগিছিলে, কিন্তু ইমান ভিৰ হোৱা নাই, হ'ব আৰু লাহেকৈ। এয়াই আৰু আমাৰ মানে ট্ৰেকজুৰি বজাৰখন। বন্ধুসকল, এয়া আমি এতিয়া মণিহাৰী দোকানত বহিলোঁ। এয়া মানুহজনীয়ে এইবিলাক কিবাকিবি পাউডাৰ, হিমানী আৰু এইবোৰ কিবাকিবি কিনিলে, লিপষ্টিক, কাজল এইবিলাক ধৰি কিবাকিবি কিনিলে। আৰু এজন দোকানী দাদা, কেনেকুৱা ভালনে আপোনাৰ? অঁ, আজি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই। আৰু এয়া দাদাৰ দোকান হয়, এইবিলাক কিনিলোঁ। আৰু এইবিলাক কিবাকিবি ধেৰ কিনিলোঁ। আৰু বাকী আছে, আমি এতিয়া বৰ্তমান ঘৰলৈ যাব লাগিব। এজনী আমাৰ জেঠাই ওচৰতে এজনী মানে শ্ৰীমতী। আৰু এইখন বজাৰ হয়, বজাৰখনৰ মানে পৰিৱেশটো আপোনালোকে এবাৰ দেখাইছোঁ আৰু এনেকৈ ওচৰৰ পৰাই, যিহেতু হোৱাইট এংগুলত আছে কাৰণে জুম কৰি দেখাব নোৱাৰোঁ। এয়াই আৰু আমাৰ মানে বিষ্ণুপুৰ ট্ৰেকজুৰি বজাৰ হয়। আৰু এজন হ'ল ককা, এনেকৈ বহি। আপোনালোকক দুখেৰে কওঁ যে এইখন বাইকৰ মানে বেটাৰী একেবাৰে বেয়া হ'ল। চাৰ্জ দিবলৈ দিছিলোঁ, এজন দাদা চাৰ্জ দিছিলে, কিন্তু বাইকখন চাৰ্জ নহয়, মানে বেটাৰীটো একেবাৰে গ'ল, চেঞ্জ কৰিব লাগিব। আৰু এবাৰ মই ধেমাজি টাউনৰ বাইকখন দেখাই চাম গেৰেজত, যদি বেটাৰীটো ভাল হৈ থাকে বা ভালেই, যদি বেয়া হৈ থাকে আৰু এটা নতুনকৈ কিনিব লাগিব। মানে একেবাৰে ভাল নহয়, এই নতুন বছৰটো মানে মোৰ বাবে বেয়া। বিশেষকৈ বাইকৰ বেটাৰীটো চেঞ্জ কৰিব লাগিব, যিহেতু পইচা পাতি নাই হাতত, যিহেতু আমি হাজিৰা কৰা মানুহ। এয়া বন্ধুসকল চাওক, এয়া মই বজাৰ কৰিছোঁ। এয়া মানে বজাৰ, এয়া মানে বজাৰ কৰি আনি এনেকুৱা লাগিছে যেন মই মানে বজাৰত বহি থকা নিচিনা লাগিছে, যেন মানে কাষ্টমাৰ আহিব মোৰ পৰা কিনিব, তেনেকুৱা লাগিছে। চাওক কিমান সৰহকৈ আনিলোঁ বস্তু, চব মানে খোৱা বস্তুৱে আনিছোঁ, কাপোৰ কানি অনা নাই। কাপোৰ কানি মাত্ৰ এইটো এটা ব্লাউজ এটা মানুহজনীলে, তাৰপৰা আৰু মালে এটা ব্লাউজ আনিছোঁ। আৰু বাকী এইবিলাক আৰু এইবিলাক এয়া আলু, এয়া মানে বিলাহী আৰু জলকীয়া, এয়া দালি, এয়া জলকীয়া, এয়া মটৰ মাহ, এয়া এইবিলাক হালধি, এইবিলাক চাহপাত, চেনি, মানে গুড়, এয়া পিঁয়াজ, মানে চব অসংখ্য মানে খোৱা বস্তুকে বজাৰ কৰিলোঁ। আৰু এবাৰ এয়া ওচৰলৈ আহি কেমেৰামেনক দেখাব কৈছোঁ, সকলোবিলাক এবাৰ আহি দেখুৱাই দিয়ে ধুনীয়াকৈ, গোটেই বজাৰখন ধুনীয়াকৈ দেখুৱাই দিয়ে এবাৰ। এয়া দেখিবলৈ পাইছে মানে ধুনীয়াকৈ দেখুৱাইছে। এয়া আলুগুটি, এইবিলাক মানে আৰু চব খোৱা বস্তুৱে কিনিলোঁ। মানে বিহু বজাৰ আমাৰ এয়াই আৰু, কাপোৰ কানি নাই, মানে চব খোজ, মানে পইচা পাতি নাই যে, সেইকাৰণে খোৱা বস্তুকে আনিছোঁ। নোখোৱাকৈ থাকিব নোৱাৰি, সেইকাৰণে খোৱা বস্তুৱে আৰু বেছিকৈ অনা হ'ল। কাপোৰ কানি চাই লওঁ আৰু, কাইলৈও দিনটো আছে, কি হয় আৰু। সেয়াই আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। কেনে পালে জনাব কমেণ্ট কৰি। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নটিফিকেশ্যন আপোনালোকে সোনকালে পায়, যাতে মোৰ নতুন ভিডিঅ'টো দিয়াৰ লগে লগে। বাৰু আজিলৈ এৰিছোঁ আৰু ইমানতে, বাই বাই।